ঘৰৰপৰা আছেনে নাই? জল ঘৰত আছ নেকি না? দাস নেকি হা? আহা বহা ইয়াত। জল ঘৰত খবৰ ভাল না? ভাল দে। দাস তোৰ খবৰ কেনে? মোৰ খবৰ ভাল দে, মই পুলিচত চাকৰি পালো। হয় নেকি? আমাৰো মোৰ ভাইটিটোৰ 2 মাহৰ পিছত বিয়া। বিয়া নেকি? আহিবি কিন্তু। আহিম দে, কিয় নাহিমে। মই এতিয়া যাওঁ দে। যাতে হেৰি শুনকচোন, এটা কথা কওঁ। আজি বিয়া যাবা 2 মাহে হ'ল। কথা এটা কওঁ, বেয়া নাপাবা। কি কথা কোৱাচোন, বেয়া নাপাওঁতো। তেনেহ'লে শুনা, আমাৰ মাটিখিনি কাৰ নামত আছে? আমাৰ ঘৰৰ সম্পত্তিবোৰ গোটাইবোৰ ককাৰ নামতে আছে। পিছে তুমি এই কথাষাৰ কিয় সুধিলা? এনে সুধিলোঁ আকৌ। তোমাৰ ককাইচোন একোৱে নকৰে, তুমিহে চাকৰি কৰা। মাটিখিনি কিয় তেওঁৰ নামত থাকিব লাগে, তোমাৰ নামত কৰা। শুনা মীনাক্ষী, তুমি ককাৰ বিষয়ে তেনেকৈ নক'বা। তেওঁ মোৰ আচলতে ককাৰ নহয়, তেওঁ মোৰ মা দেউতাৰ দৰে। সেইবোৰ মই একো নাজানো। তোমাৰ ককাই এনে ঘৰতে বহি খাই, তুমিহে চাকৰি কৰা, তোমাৰ নামত কৰা মাটিখিনি। মীনাক্ষী শুনা, এইটো কাম মই কেতিয়াও কৰিব নোৱাৰোঁ। মা দেউতা নোহোৱাৰ পৰাই ককাইদেৱে মোক ডাঙৰ দীঘল কৰিলে। সেইবাবে মই এই সিদ্ধান্তটো ল'ব নোৱাৰোঁ, বেয়া নাপাবা। ঠিকে আছে, তুমি যদি ক'ব নোৱাৰা ময়ে ক'ম। খবৰদাৰ, তুমি যদি ককা দেউতাক এইবোৰ কথা কোৱা, তোমাৰ কিন্তু কথা বেয়া যাব। সেইবোৰ মই নাজানো, মই কমেই। মীনাক্ষী, মীনাক্ষী, তুমি ককাইদেউৰ কাৰণে মোৰ গাত হাত তুলিছা। মই ইয়াত 1 মিনিটো নাথাকো, মই গুচি যাম। মীনাক্ষী, কান্দি কান্দি কলৈ যোৱা? মই মাৰ ঘৰলৈ যাওঁ। কিয়? কান্দি কান্দি আহিছে যে, সেইকাৰণে সুধিছোঁ। তুমি এইবোৰ একো জানিব নালাগে, মই এনে যাওঁ। কাল মে কুছ কালাই। ভণ্টি, তুমি আজি হঠাৎ কিয় আহিলা? ফোন এটাতো কৰিব পাৰিলা হয়। আমাৰ এও আজি মোৰ ওপৰত হাত তুলিছে, সেইবাবে মই নাথাকোঁ। ভণ্টি, তুমি সেইখন ঘৰৰ পৰা আহি বহুত ভুল কাম কৰিলা। তাৰ ঘৰৰ সম্পত্তি বহুত আছে, আৰু সেই সম্পত্তি এদিন তোমাৰে হ'ব। নহয় দাদা, আচলতে তেওঁৰ সম্পত্তিবোৰ তেওঁৰ ককায়েকৰ নামতহে আছে। এইটো সুযোগ। মানে দাদা, তুমি কি ক'ব বিচাৰিছা? সম্পত্তিবোৰ যদি তোমাৰ নামত কৰিব বিচাৰা, তেতিয়াহ'লে তাৰ ককায়েকক ৰাস্তাৰ পৰা গুচাব লাগিব। মই বুজি পাইছোঁ দাদা, তুমি কি ক'ব বিচাৰিছা। এতিয়াহে আচল যুদ্ধখন হ'ব। তুমি সেইখন ঘৰলৈ আৰু উভতি যোৱা। ঠিক আছে দাদা, মই এতিয়াই যাওঁ। আহোঁ দিয়া। বোৱাৰী শুনাচোন। বোৱাৰী, তোমালোকৰ কথাখিনি মই শুনিছোঁ, মোক ভাইটি কৈছে। মোৰো ভুল হৈছে, মই বুজি পাইছোঁ এতিয়াহে। ভাইটি আহিলে মই তাক অলপমান বুজাম, তুমি অলপমান এতিয়া ভিতৰলৈ যোৱা। হ'ব দিয়ক ককাই। আজি তোৰ লাষ্ট দিন। ককাইটি, চাহ। ককাইটি, তুমি চাহ খোৱা, মোৰ অলপ কাম আছে। মৰিলে নাইবা ককাইটি, ককাইটি, ককাইটি।
গুৱাহাটী মোৰ কাম ছাকচেছফুল হ'ল এতিয়াৰ কথা নাই এতিয়া চব মাটি সম্পত্তি মোৰে কোনেনো বুজিব তোমাৰ দৰে মোৰ